মাজতে আমাৰ আজি জিলা প্ৰাথমিক সভা জিলা প্ৰাথমিক সভা শুভাৰম্ভ কৰাৰ আগে আগে আমি সদায় আমাৰ পৰম্পৰাগতভাৱে আমাৰ পাৰ্টিৰ ফ্লেগটো গ্ৰহণ কৰা হয়। ইয়াত উপস্থিত আমাৰ কাৰ্যকৰ্তা কাউন্সিলৰ সন্মানীয় আমাৰ মাজত উপস্থিত আছে জিলা সভাপতি গাঁৱৰীয়া, আমাৰ মাজত উপস্থিত আছে আমাৰ প্ৰভাৰী জিলা প্ৰভাৰী আমাৰ আৰু সকলো সন্মানীয় আজি আপেক্ষিক ভাই বন্ধুসকল, আজি আমাৰ যিটো পতাকা উত্তোলন কৰা এই অনুষ্ঠানটো ভাগ দিবৰ কাৰণে আমাৰ জিলা সভাপতি পতাকাটো উত্তোলন কৰিবৰ কাৰণে মই তেখেতক অনুৰোধ কৰিছোঁ। লগতে তেখেতক সহায় কৰিবলৈ আমাৰ লগতে গৈ আছে আমাৰ ডক্টৰ তুৰাম ছাৰ, আমাৰ ডাঙৰীয়া তেখেতক সহায় কৰিবলৈ बीजेपी जिंदाबाद, बीजेपी जिंदाबाद, बीजेपी जिंदाबाद, भारतीय जनता पार्टी जिंदाबाद, भारतीय जनता पार्टी जिंदाबाद। আমি 100% আমি সক্ষম বোকাজানত 100% আছে, হাওড়াঘাটটো আমি 100% কৰিছো, ঠিক তেনেকুৱা ডিফুটো 100% কৰিছো। আমি কেৱল মন কি বাত বুলি নহয়, তাত মন কি বাত শেষ হোৱাৰ লগে লগে আমি তাত বুথ কি বাত, বুথ এক্সিকিউটিভ, কাৰণ বুথ এক্সিকিউটিভ প্ৰত্যেক মাহত যেতিয়া বুথ এক্সিকিউটিভ পাতিব তেতিয়া আমি তাত 4টা এজেণ্ডা দিছোঁ, 4টা বিন্দু দিছিলোঁ। প্ৰথম তাত বুথ মন কি বাত শেষ হোৱাৰ লগে লগে 1 ঘণ্টা আপোনালোকে বুথ কি বাত পাতিব লাগে, বুথ এক্সিকিউটিভ বহিব লাগে। তাত 4টা বিন্দু আমি দিছিলোঁ। প্ৰথম হৈছে সাংগঠনিক অৰ্গেনাইজেশ্যনটো আমি তাত বিতংকে আলোচনা কৰিব লাগে, মিনিমাম 15 মিনিট টু 20 মিনিট। তাৰপিছত আমি প্ৰেজেণ্ট পলিটিকেল চিটুৱেশ্যনৰ ওপৰত আলোচনা কৰিব লাগে, দলখন কেনেকুৱা ধৰণৰ চলি আছে এতিয়া। তাৰপিছত আমি ডেভেলপমেণ্ট এক্টিভিটিজ ওপৰত, যে আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ আমি এতিয়া 11টা বছৰ পাৰ হৈছোঁ, সেই 11 বছৰ কালত আমি কি পালো, কিমানলৈকে আমি আমাৰ মানুহবিলাকে তাত বেনিফিট হৈছে আৰু বৰ্তমান কি চলি আছে, তাৰপিছত কিমান আৰু পাবলৈ ব্যক্তি আছে, বেনিফিচিয়াৰী কিমানজনে আকৌ চৰকাৰৰ আঁচনিবিলাক পোৱা নাই, সেই লিষ্টবিলাক বনাই পেলাই আমি তাত আলোচনা কৰিম। ঠিক তেনেকৈ ছ'চিয়েল ইছ্যুজ, তো 4টা বিন্দু লৈ পেলাই আমি বুথ এক্সিকিউটিভ প্ৰত্যেক মাহত হ'ব লাগে বুলি কৈছোঁ। যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা আমি আৰম্ভ কৰিছোঁ। ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ কৰি যোৱা 31 তাৰিখে যেতিয়া মন কি বাত হৈছে, 25 তাৰিখে যেতিয়া মন কি বাত হৈছে, তাৰ ৰিজাল্টটো আমি পালোঁ যে আমি প্ৰত্যেক বুথত মিনিমাম হ'লেও 15 জনৰ পৰা 20 জনকে বুথ এক্সিকিউটিভ যেতিয়া
পাৰ্টিচিপেট কৰিছোঁ। এভাৰেষ্ট আমি 20 জন আমি এভাৰেষ্ট পাৰ্টিচিপেশ্যনটো পাইছোঁ। ঠিক তেনেকুৱা মন কি বাত আমি এভাৰেষ্ট প্ৰত্যেক বোৰত 34% এভাৰেষ্ট মন কি বাত আমি প্ৰত্যেক বোৰত 34% আমি এভাৰেষ্টটো পালোঁ। তাৰপিছত বুথ এক্সিকিউটিভ আমি 20% এভাৰেষ্ট আমি পালোঁ। তাৰমানে আমি লাহে লাহে আমি দলখন আমি শক্তিশালী কৰিবলৈ কাৰণে আমাৰ প্ৰচেষ্টাৰ কাৰণে এইবিলাক আমি লাহে লাহে আমি এচিভ কৰিব পাৰোঁ বুলি আমি ক'ব পাৰোঁ। তো ঠিক তেনেকুৱা আজি এক্সিকিউটিভৰ পৰা আমি আজি এক্সিকিউটিভ শেষ হোৱাৰ পিছত আজি আমাৰ কিছুমান কাৰ্যসূচীবিলাক আছে, সেই কাৰ্যসূচীবিলাক যদি আমি লৈ গ'লে আমি আশা কৰিছোঁ আমি আমাৰ দলখন অহা ডিচেম্বৰ মাহলৈকে